ফটোখিনি লগাই দিয়াৰ পৰা ঘৰটো ধুনীয়া লাগিছে দেই। আমাৰ ঘৰটো শুৱনি হৈছে আৰু ফটো কপি লগাই দিয়াৰ পৰা কালাৰ চালাৰ মাৰিলোঁ ঘৰটো। এতিয়া ফটো কপি লগাই লওঁ, ধুনীয়া লাগিছে আৰু। মোক কেলা বিয়া পাতি দে, চবেই বিয়া পাতিলে মোক লগবোৰে। মোকো বিয়াখন পাতি দে, ঘৰ চৰ চব বনি গ'ল আৰু একদম ৰং চং মাৰি চিকচিকীয়া হৈ গ'ল। ফটো চটো লগাই একদম নক'বা আৰু, বিয়াখন মোক পাতি দে কৈছোঁ, বিয়াখন পাতি দে। আমাৰ এই জহনীটো ক'ৰ পৰা ওলালি? বিয়া পাতি দিব লাগে বোলে কেলা, এইটো বিয়া পাতি দিব লাগে বোলে। এইটো নিজে কিবা এটা কৰচোন। প্ৰথমতে বিয়া পাতেহি, বিয়া পাতে 1 টকা তাৰ কামানি নাই কেলা, বিয়া পাতেহি। কেলা তই হ'লে আগতীয়াকৈ বিয়াখন পাতিলি, তাৰপৰা মই এতিয়া বিয়াখন পাতোঁ কৈছোন। তই মোক এনেকৈ কৈছ না? তই হ'লে আগতীয়াকৈ বিয়া পাতি ল'লি হা? এতিয়া মোক হ'লে মই বিয়া পাতোঁ কাৰণে তই মোক এনেকৈ কৈছ না দেউতা? এই জহনীটো, মই যদি বিয়া নপতালে তই ক'ৰপৰা কেনেকৈ জন্ম হ'লিহেঁতেন হা? বুৰ্বক চালা, তই মোক এনেকৈ কথা ক'বলৈ পৰা হৈ গ'লি হা? মই যদি বিয়া নপাতিলোহেঁতেন তই ক'ৰপৰা জন্ম হ'লিহেঁতেন হা? কোৰ বাপেক পুতেকহঁতক কি হ'লে ৰাতিপুৱাই ৰাতিপুৱাই হগুন কাউৰী নিচিনা লাগি আছে দুটাই হা? হগুন কাউৰীহে এনেকৈ লাগি থাকে ৰাতিপুৱাই ৰাতিপুৱাই, তহঁতক কি হ'ল এতিয়া? তোমাৰ পুতেৰে হেনো বিয়া পাতে বোলে, তোমাৰ পুতেৰে বিয়া পাতে। তাৰ হেনো গোটেই লগৰবোৰে বিয়া পাতিলে, মোক কৈছে তই হ'লে আগতে বিয়াখন পাতি আহিলি, এতিয়া মোক বিয়াখন পাতি নিদিয়া, মই বিয়া পাতিম বুলি কওঁতে এনেকৈ তেনেকৈ কৈছে, এনেকৈ কৈ আছে পুতেৰে। ভালহে কথা, আমাৰ কেটেলাই বিয়া পাতিব, মইতো তাক বিয়াখন পাতি দিম বুলি ভাবিয়ে আছিলোঁ। ভালে হৈছে সি বিয়া পাতিম গৈছে, এজনী ছোৱালী বিচাৰি আনি দিব লাগিব তাক। তাৰমানে সি এতিয়া পঢ়া শুনা আৰু বিয়া পাতিব আৰু তাৰমানে তোমালোকৰ মাক পুতেকৰ কথা সেয়া। সি আৰু পঢ়া শুনা সি কিনে বিয়া পাতিব, সংসাৰ কৰিব। সি পাৰিব সংসাৰ কৰিবলৈ সংসাৰ কৰিব পাৰিব সি? গোটেই পৃথিৱীৰ মানুহেনো বিয়া পাতি খাই আছে সংসাৰ কৰি। কি মই কি মানুহ নহয় নেকি? মইতো সংসাৰ কৰি বিয়া পাতিব পাৰিম, বিয়া পাতি সংসাৰ চংসাৰ কৰিব পাৰিম। মই কি মানুহ নহয় নেকি? মই গোটেই পৃথিৱীৰ মানুহখনেনো বিয়া পাতিছে, কিবা হৈছে নেকি কাবা? কেলা তোৰ এনেকুৱা কথা না, তই ওলাই যা কৈছোঁ, ওলাই যা আজি, তই ওলাই যা ঘৰৰ পৰা, ওলাই যা, ঘৰত নোসোমাবি আৰু। পিতাই তহঁতৰ এটাইতো পুতেক বুঢ়া বুঢ়ী হ'লে, তহঁতি বুঢ়া বুঢ়ী হ'লে মই চাব লাগিব মোক যে উলিয়াই দিছ আজি বিয়াখন পাতোঁ কওঁতে ভালহে পাব লাগে, বোৱাৰী এজনী পাবিহি চালা। এতিয়া তই মোক উলিয়াই দিম কৈছ ঘৰৰ পৰা পিতাই? ভাল পাব লাগে না, বিয়া পাতিম গ'লে ভাল পাব লাগে তোক বিয়া পাতিম গ'লে তোক ভাল পাব লাগে। ভাল কাম এটা কৰিছ আজিলৈকে য'তে ত'তে জেং লগাই ফুৰিবি। তই বিয়া পাতে, সি বিয়া পাতে, তহঁতি মাৰে পিতেৰে চাবিগৈ ছোৱালী। মই ওলাই যাম, তহঁতিয়ে থাকিবি এখন ঘৰত, মই যাওঁ। নেলাগে ঘৰৰ পৰা ওলাই যাব আপুনি, নেলাগে ইয়াকে বেলেগ কৰি দিম আৰু আগতীয়াকৈ। আপুনি নেলাগে আপুনি যদি ঘৰৰ পৰা ওলাই যায়, ঘৰ নহয় এখন বাঁহ তল হ'ব আৰু। আপুনিনো ক'লে যায়গৈ? ইয়াকে বেলেগ কৰি দিম, ৰাস্তা কিনাৰত জুপুৰি ঘৰ এটা বনাই দিম ইয়াত। কি কৰা যায়, ঘৰটো ৰং চং মাৰা কাৰণে বিয়াখন পাতি দিম কৈছিলোঁ কেলা, এতিয়া বোলে ৰাস্তা কিনাৰতে জুপুৰি ঘৰ এটা বনাই দেগে। কি কৰি খাম মই কেলা? ভালকৈ ভাবিছিলোঁ ঘৰটো ৰং চং মাৰা হ'ল, বিয়াখন পাতি ল'ম, এতিয়া আকৌ বোলে জুপুৰি ঘৰত থাকিব লাগিব। কি কৰা যায় বে? হ'ব মা হ'ব, পিতাই মই যাওঁ আজি। মই য'ত যি কাম পাওঁ মই তাকেই কৰিমগৈ। মই ওলাই গৈছোঁ আজি ঘৰৰ পৰা। মোৰ নিজৰ ঠেঙত যেতিয়ালৈকে মই নিজৰ ঠেংকেইটাত মই থিয় দিব নোৱাৰোঁ, তেতিয়ালৈকে মই ঘৰখনত পৰি নিদিওঁ। পিতাই তই ক'তো যাব নালাগে, তই ঘৰত সোমাই থাকি, মই ওলাই যাম। মই য'ত যি কাম পাওঁ তাকে কৰিমগৈ। যাওঁ মই নিজৰ টকাৰেহে মই বিয়া পাতিম ছোৱালীক, ইমানেই কথা। মোৰ নিজৰ টকাৰে মই বিয়া পাতিম, তহঁতৰ কাৰণে আশা নকৰোঁ। মই এতিয়া ওলাই যাওঁ, য'ত যি কাম পাওঁ, ক'ৰবাত লেট্ৰিন চফা কৰা হ'লেও মই কৰিম, ক'ৰবাত মই হোটেলত কাঁহী বাতি ধোৱা হ'লেও কৰিম, যি হ'লেও কাম কৰিম আৰু মই ওলাই যাওঁ। যেতিয়ালৈকে মোৰ বিয়া পাতিবলৈ পইচা হাতলৈ নাহে, তেতিয়ালৈকে মই এইখন ঘৰলৈ নাহোঁ। কেটেলা নেলাগে, তই যাবলৈ নেলাগে। কেটেলা তই আমাৰ এটাই পিতেক, তই কষ্ট পোৱাটো আমি নিবিচাৰোঁ দে। তোৰ কাৰণে ছোৱালী এজনী মই বিচাৰিম হ'ব কেটেলা? লাইন মে আগে আবি পিতাই, মোৰ বিয়াখন হৈ যাব আৰু ন? এতিয়া চবকে মাতি থৈ আনগৈ মোৰ বিয়াখনৰ কাৰণে। ছোৱালী চাবলৈ কাইলৈ ওলাই যাম আৰু, মই যাম আৰু পিতাই। হ'ব দে, গোটেই তিনিওটিয়ে যাম দে ছোৱালী চাবলৈ। দে হে ভগৱান, কি জ্বালা দিছা হে মোক এটা পিতেকৰ লগত। পিতাই কিবা কৈছিলি নে কিনো? কিবা কোৱা নিচিনা পালোঁ ওপৰলৈ মুখখন কৰি। নহয় কেটলা বেটা নহয়, তোৰ কাৰণে ভাল ছোৱালী এজনী চাই দিব লাগিব বুলি ভাবিছোঁ আকৌ, তাকে চিন্তা কৰিছোঁ আৰু। এটা মোমায়েকৰ ঘৰ ফালে ফোনটো কৰি দিওঁ আৰু ন? ধেমাজি লখিমপুৰ ফালে ছোৱালী আছে আৰু সিহঁতৰ গাঁৱত ধুনীয়া একদম আমাৰ বোৱাৰীজনী একদম মৰম লগা লখিমী ছোৱালী এজনী পালেহে মই বিয়া পাতি আনিম, নহ'লে গোটেই বিহিয়ে থাকিম আৰু। হ'ব তুমি যি ভাল লাগে তাকে কৰিবা আৰু, মই পিছে যাম আৰু অকল দেই ছোৱালী চাবলৈ। তুমি য'ত চাবলৈ যোৱা মই তাতে যাম আৰু দেই, মই একো নকওঁ আৰু। মই বিয়া পাতিম চবকে কৈ থাকা মই বিয়া পতা কথাটো, বিয়া পতা কথা গোটেই গাঁৱৰ মানুহক জনাই দিমগৈ।